নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এটা ফ্ৰক চিলাই কৰি দেখুৱাম আৰু তাৰ বাবে কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব সেয়া আপোনালোকে চাই লওক। এনেদৰে এডাল ফিটা, কেঁচি, স্কেল, কলম, বেজি, টাকুৰি এইবিলাকৰ প্ৰয়োজন হ'ব। সেইখিনিতো আপোনালোক সকলোৱে জানেই। আৰু তাৰ পিছত মই ফ্ৰকৰ পিচটো ওলোটা ভাল কৰি লৈ এনেদৰে 4 ফল্ড কৰি ল'ম। এয়া চাওক আপোনালোকে কেনেদৰে লৈছোঁ মই। আৰু আপোনালোকে এনেদৰে লওঁতে জইন ফালটো সদায় বাওঁফালে ৰাখিবলৈ নাপাহৰিব। আৰু তাৰ পিছত ওপৰৰ পৰা যিমানটো দীঘল লাগে আপোনালোকক 13, 14, 15 এইখিনিৰ ভিতৰত ল'ব। মই ইয়াতে 15.5 দেখুৱাইছোঁ যদিও পিছত যাই মই 14ই লওঁ, কাৰণ নহ'লে 15.5 হ'লে ফ্ৰকটো ওপৰৰখিনি বহুত বেছি দীঘল হৈ যায় আৰু দেখিবলৈ ফ্ৰকটো সিমান ধুনীয়া দেখা নহয়। সেইবাবে মই শেষত যাই 14.5ই লৈছোঁ। আৰু তাৰ পিছত মই ডিঙিৰ বহলটো লৈছোঁ 2.5 ইঞ্চি আৰু দীঘলটো লৈছোঁ এয়া 5.5 ইঞ্চি। আপোনালোকে 6 ইঞ্চিও ল'ব পাৰে, কিন্তু মই এতিয়া 5.5 ইঞ্চি লৈছোঁ। আৰু তলৰ পৰাও এইটো 2.5 ইঞ্চি যিখিনি আছিল এইখিনি মই স্কেল এপাতেৰে আঁচটো টানি দিছোঁ। এয়া চাওক। আৰু এইবাৰ মই কান্ধৰ বহলটো ইয়াক লৈছোঁ 2 ইঞ্চি। আপোনালোকে 2.5 ইঞ্চি বা 3 ইঞ্চিও ল'ব পাৰে, কিন্তু মই 2 ইঞ্চি লৈছোঁ। আৰু ইফালে দীঘলটো ইয়াতে 6 ইঞ্চ লৈছোঁ। ডিঙিৰ এইটোত মই 5.5 ইঞ্চ লৈছোঁ আৰু কান্ধৰ এইখিনিৰ এইটো দীঘলটো 6 ইঞ্চ লৈছোঁ। আৰু এতিয়া মই স্কেল পাতেৰে আঁচটো টানি দেখুৱাইছোঁ, এনেদৰে চাই লওক। আৰু বুকু মই ইয়াত লৈছোঁ 8.75 ইঞ্চ আৰু 1 ইঞ্চ সদায় জোখত কৰি বেছিকৈ ল'ব লাগে আৰু 1 ইঞ্চ চিলাইৰ বাবে লৈছোঁ। এতিয়া চাওক, 8.75 ইঞ্চৰ পৰা 9.75 ইঞ্চ আৰু ইফালে 10.75 ইঞ্চ। টোটেল এইটো আমাৰ জোখ হৈ গ'ল। আৰু এতিয়া এইখিনি মই স্কেল এপাতেৰে আঁচ টানি মিলাই দিম। বুকুৰ জোখ হৈ গ'ল। আৰু এইবাৰ কঁকালৰ জোখ বুকুৰ জোখতকৈ 1 ইঞ্চ কমকৈ ল'ম। ইয়াত হ'ব আমাৰ 7.75 ইঞ্চ। তাৰে লগত 1 ইঞ্চ বেছিকৈ ৰাখিম আৰু নেক্সট 1 ইঞ্চ ৰাখিম চিলাইৰ বাবে। গতিকে টোটেল কিমান হ'ব এতিয়া মই আপোনালোকক দেখুৱাম। 7.75 ইঞ্চ, তাৰ লগত আৰু 1 ইঞ্চ 8.75 ইঞ্চ, তাৰে লগত আৰু চিলাইৰ বাবে 1 ইঞ্চ 9.75 ইঞ্চ। ইয়াত মই চিনটো দি ল'লোঁ আৰু গোটেইখিনি এতিয়া আঁচ এপাত টানি ল'লোঁ। আৰু এই বুকুৰ জোখটোৰ পৰাই কঁকালৰ জোখটোলৈ এনেকৈ এপাত আঁচ টানি দিব লাগিব। আৰু তাৰপিছত মই এই গলৰ যিটো জোখ হয়, ৰাউণ্ড শ্বেপ যিটো হয় সেইটো দি দিলোঁ। মোৰ ওপৰৰখিনি হৈ গ'ল। আৰু এইবাৰ তলৰ স্কাৰ্টটোৰ বাবে মই ইয়াতে ফ্ৰকৰ পিচটোত 25 ইঞ্চ লৈছোঁ। ইয়াত মই 2 ফল্ড কৰি লৈছোঁ 25 ইঞ্চ। আৰু এইখিনি এতিয়া মই এনেদৰে জোখটো লৈ এইখিনি এতিয়া মই এনেকৈ কাটি ল'ম। এইখিনি মই এনেদৰে গোটেইখিনি কাটি ল'ম। মোৰখিনি কটা হৈ গ'ল। এয়া চাওক।
2 ফল্ড হৈ আছিল যে কাটি ল'লোঁ আৰু এতিয়া এইফালে দুটা সাইড এনেদৰে মই দেখুৱাৰ দৰে এইফালে আৰু এইটো ফালে এনেকৈ চিলাই ল'ব লাগিব গ্ৰাউণ্ডটোৰ বাবে। আৰু এবাৰ হাতখন বনাবৰ বাবে হাতৰ বাবে কাপোৰ লৈ লৈছোঁ মই এনেদৰে 4 ফল্ড কৰি। এইটো আপোনালোকে 4 ফল্ড কৰি ল'বলৈ নাপাহৰিব। তাৰপিছত ইয়াতে মই দীঘলটো দিছোঁ 5.5 ইঞ্চ। 5.5 ইঞ্চত মই এটা চিন দি ল'লোঁ আৰু ইফালে মই দিম বহলটো 6 ইঞ্চ। 6 ইঞ্চত এটা এনেদৰে চিন দি ল'লোঁ। এইখিনি হ'ল। এতিয়া 5.5 ইঞ্চৰ পৰা 6 ইঞ্চলৈ মই এইটো চিনটো মিলাই দিব লাগিব, কিন্তু একেবাৰে চিধাকৈ নহয়, অকণমান তলফালে হেলনীয়াকৈ চিনটো দি ল'ব লাগিব যাতে এইটো হাতৰ শ্বেপটো আহি যায়। ইয়াত এনেদৰে শ্বেপটো দি ল'ব লাগিব। হাতৰ কামখিনি মোৰ হৈ গ'ল। এতিয়া মই বেল্ট পাতৰ কাম কৰিম আৰু বেল্ট পাতৰ বাবে এনেদৰে যিখিনি কাপোৰ ৰৈ গৈছিল তাৰে পৰাই মই এনেদৰে লৈ লৈছোঁ। ইয়াত 2 ইঞ্চকৈ লৈছোঁ, মানে এপাত বেল্টত 2 ইঞ্চকৈ আছে আৰু তাৰে এনেদৰে 2 ইঞ্চ টোটেলত মই 4 ইঞ্চ কৰি কাটি লৈছিলোঁ। তাৰে পৰা মাজেৰে এতিয়া মই এনেদৰে আকৌ 2 ইঞ্চ কৰি উলিয়াই ল'ম। এনেদৰে মৰিখিনি কটা হৈ গ'ল। কাপোৰ কটা কামখিনি হৈ গ'ল আৰু এতিয়া চিলোৱা কামখিনি আহিছে। আৰু প্ৰথমতে এনেদৰে ডিঙিৰ পটিটো লগাই ল'ব লাগিব। এয়া চাওক, ডিঙিৰ পটিটো মই এনেদৰে লগাই আছোঁ। আৰু এই যিটো চিলাই, এই চিলাইটো আপোনালোকে মেচিনতো দিব পাৰে বা হাতেৰেও দিব পাৰে। মই এইবাৰ হাতেৰেই দি চাইছোঁ কেনেকুৱা হয়। ডিঙিৰ পটি লগোৱা হৈ গ'ল আৰু এইবাৰ বেলপাত চিলাবলৈ লৈছোঁ। এয়া চাওক, এইখিনি অকণমান যে বেকা যেন আছিল, সেইখিনিত চিলাইটো কৰাৰ পিছত বাকী যিখিনি ৰৈ গৈছে কাপোৰ সেইখিনি কাটি উলিয়াই দিলোঁ। আৰু এই যিটো কণাটো আছিল অকণমান, সেই কণাটোৰে এনেকৈ কলম হওক বা বেজি হওক কিবা তেনেকুৱা বস্তুৰে এইফালৰ পৰা সোমোৱাই সেইফালেৰে এনেকৈ উলিয়াই আনিব লাগিব। আৰু একেবাৰে কণাৰ এই যিটো আছে সেইটো ধুনীয়াকৈ কণাটো তাত উঠিব লাগিব। এনেদৰে চাওক মোৰ কিমান ধুনীয়াকৈ উঠি গৈছে। আৰু এইবাৰ ইয়াত হাতখনত ইয়াত মই এইফালে 4 ইঞ্চ আৰু আনটো ফালেও 4 ইঞ্চ এনেদৰে ৰাখি দিম। ৰাখি মাজৰ যিখিনি কাপোৰ থাকিব তাত মই ঘটি হাতৰ বনাম বুলি ভাবিছোঁ, যিহেতু তাৰ মাজৰ এই কাপোৰখিনিত মই কোচকেইটা দিব লাগিব। ঘটি হাতৰ যিকেইটা কোচ থাকে সেই কোচকেইটা এনেদৰে চাওক, মই যেনেদৰে দেখুৱাই আছোঁ তেনেদৰে উঠাই ল'ব লাগিব কোচকেইটা। আৰু এনেদৰে মোৰ কোচকেইটা লগোৱা হোৱাৰ পিছতহে মই গম পালোঁ যে হাতখন অকণমান চুটি হৈ যাব, মানে কোচ বেছি হৈ গ'ল। সেইবাবে দুয়োটা ছাইডত মই অকণমান কাপোৰ লগাই ল'ম। এয়া চাওক এনেদৰে মই লগাই লৈছোঁ। আৰু আনটো এইফালে এই ছাইডটোতো এনেদৰে সেইটো ছাইডৰ দৰে কোচকেইটা ইয়াতো এনেদৰে উঠাই চিলাই যাব লাগিব। এয়া চাওক, এইফালে যেনেকৈ কোচকেইটা আছে ঠিক সেইটো ছাইডেও এনেদৰে কোচকেইটা উঠাই চিলাই যাব লাগিব।
এইবাৰ হাতৰ পটিটো একেলগে এনেদৰে ইয়াত লগাই যাম। ইফালে এনেদৰে লগাই যাম। আৰু তাৰপিছত এনেদৰে দুয়োফালে কান্ধৰ চিলাই দুটা দি ল'লোঁ, লগতে হাতখনো লগাই ল'লোঁ। এয়া চাওক হাতখন লগোৱা হৈ গ'ল। হাত চিলাই হোৱাৰ পিছত এতিয়া ছাইড দুটাৰ মাজত এনেদৰে বেলপাত লগাই ছাইড দুটা চিলাই লোৱা হৈ গ'ল।